নমস্কাৰ বৰ্তমান অসমত বিৰোধীৰ ভূমিকাৰ প্ৰসংগত কেইটামান প্ৰশ্ন আপোনালৈ এই প্ৰশ্নকেইটা আপুনি নিজে পৰ্যবেক্ষণ কৰিব আচলতে আমাৰ ইয়াতে হৈ আছে কি প্ৰথম প্ৰশ্নটো হ'ল 3G অৰ্থাৎ 3 গগৈয়ে 3G স্পীডত চলি থাকিলে 5G স্পীডত চলি থকা শক্তিশালী বিজেপি দলৰ লগত কেনেকৈ পাত্তা পাব 2 নম্বৰ প্ৰশ্নটো হ'ল হিমন্ত বিশ্ব শৰ্মাই আকাশে বতাহে বিষ বাষ্প বিয়পাই তোলপাৰ লগাই থকাৰ সময়ত বিৰোধীয়ে কি কৈ থাকে বুলি আপুনি ভাবে 3 নম্বৰ প্ৰশ্নটো হ'ল কৰবা এটা ইস্যু লৈ বিৰোধীয়ে সক্ৰিয়ভাৱে জনগণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পাৰিছে বুলি আপুনি ভাবেনে 4 নম্বৰ প্ৰশ্নটো হ'ল বিৰোধীৰ দুৰ্বল স্থিতিৰ বাবে শক্তিশালী শাসকীয় পক্ষৰ প্ৰতিটো গোল ৰাইজে ভৰপাই কৰিব লাগিব বুলি তেওঁলোকে ভাবেনে আসলে কথাটো এনেকুৱা ধৰণৰ এখন ফুটবল খেল চলি আছে বা এখন ফুটবল খেল চলিব গৈ আছে সেই ফুটবল খেলখনৰ এটা শক্তিশালী টিম যেটো টিমৰ গোলকিপাৰটো শক্তিশালী তাৰ ডিফেন্স লাইনো শক্তিশালী তাৰ ফৰৱাৰ্ডো ভাল খেলি আছে তাৰ উপৰিও সেই শক্তিশালী টিমটোৰ টকা পইচাৰ বহুত বেছি আছে আৰু তেওঁলোকৰ ওপৰত পুঁজিপতিৰ হাত এখন মূৰত ইতিমধ্যে থোৱা আছে আৰু সেই শক্তিশালী দলটোৰ প্ৰপাগাণ্ডা কিছুমান বিয়পাবলৈ এটা সেনাবাহিনীৰ দল তেওঁলোকৰ ইতিমধ্যে সাজু হৈ আছে আৰু আনফালে আছে এটা দুৰ্বল গোলকিপাৰহীন এটা দুৰ্বল দল যিটো দলৰ ডিফেন্স লাইন ফৰৱাৰ্ডত কোনে খেলিছে তাৰ কোনো পাত্তা নাই এই খেলখনৰ পৰা কি প্ৰক্ৰিয়াৰে এই দলটোৱে এটা শক্তিশালী দলৰ লগত জিকিব পাৰিব এই দলটোৱে কৰা প্ৰতিটো গোল এই দলটোৱে কিভাৱে প্ৰত্যুত্তৰ দিব কিভাৱে খুজাব গোলবোৰ গৈ পেলাই আৰু ঠিক বৰ্তমান অসমতো বিৰোধীৰ ভূমিকা বা বিৰোধীৰ স্থিতি বা বিৰোধীৰ অৱস্থা তেনেকুৱা হৈ থকা নাইনে এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই যিমানে উল্টা পুল্টা নকৰক কিয় হিমন্ত বিশ্ব শৰ্মা সদায় হাইলাইটত থাকে হিমন্ত বিশ্ব শৰ্মা সদায় ৰাইজৰ ফকাছত থাকে কাৰণ হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে মাৰ্কেটিঙত যিটো বস্তু বেছিকৈ মাৰ্কেটিং কৰা হয় অৰ্থাৎ যিটো বস্তু এডভাৰটাইজমেণ্টত চলে সেই বস্তুটোহে ৰাইজে কিনে সেই বস্তুটোহে গ্ৰাহকে কিনে কথাটো হ'ল বৰ্তমান বিৰোধীতকৈ বিভিন্ন সামাজিক মাধ্যমত অসমৰ বিভিন্ন সচেতন ব্যক্তিয়ে খুব সুন্দৰ এটা ভূমিকা পালন কৰি আছে উদাহৰণস্বৰূপে যুৱ ব্যৱসায়ী চিত্ৰ পৰিচালক আমি লুইট কুমাৰ বৰ্মনৰ কথা ক'ব পাৰোঁ লুইট কুমাৰ বৰ্মনে বহুকেইটা অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগকেইটা সঁচা বুলিও ইতিমধ্যে প্ৰমাণিত হৈছে সেই অভিযোগবোৰৰ কেইটামান অভিযোগ এনেকুৱা ধৰণৰ আছিলে শ্যামকানু মহন্তৰ বিত্তীয় কেলেংকাৰী শ্যামকানু মহন্তই ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত চৰকাৰী ধন কেনেকৈ আত্মসাৎ কৰিছিল বা কেনেকুৱা ধৰণৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰিছিল এই গোটেই তথ্যখিনি ফাদিল কৰিছিল লুইট কুমাৰ বৰ্মনে বহুদিন আগতে তেখেতে নিজেই RTI মাৰিছিল নিজেই অভিযোগ দাখিল কৰিছিল তেনে এটা সময়ত কোনো এটা বিৰোধী দলৰ নেতাই লুইট কুমাৰ বৰ্মনক কিয় সমৰ্থন আগনবঢ়ালে নে তেতিয়া তেওঁলোকৰ সেই শ্যামকানু মহন্ত কানুদা আৰু বাহিদা হিচাপে পৰিগণিত হৈ আছিল 2 নম্বৰ অভিযোগটো হ'ল ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টৰ সকলোবোৰ কণ্টেক্ট অকল চৰকাৰী আশীৰ্বাদ পুষ্ট সঞ্জীৱ নাৰায়ণ নামৰ বহিৰাগত ব্যৱসায়ীজনে কেনেকৈ পায় এই ইস্যুটো বিৰোধীৰ স্থিতি কি আছিল এই ইস্যুটোত বিৰোধী এটা শক্তিশালী এটা জনমত গঠন কৰিব পাৰিলে শক্তিশালীভাৱে এটা প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিলে হয় কিন্তু তেওঁলোকে কৰিলে জানো 3 নম্বৰ অভিযোগটো হ'ল গেটৱে গুৱাহাটীৰ হৰ্তাকৰ্তা অকল হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ পুষ্ট সঞ্জীৱ নাৰায়ণহঁতৰ দৰে ব্যৱসায়ীবোৰে কিয় পায় এই ইস্যুটোতো বিৰোধীৰ ভূমিকা কি বুলি আপুনি ভাবে এই ইস্যুটোতো বিৰোধী কিয় শুই আছে এইটো একদম আচৰিত হ'বলগীয়া কথা এটা কথা হ'ল এজন বা দুজন ব্যক্তিয়ে এই ক্ষেত্ৰত মাত মাতি আহিছে আৰু তেওঁলোকে বিৰোধীৰ ভূমিকা পালন কৰি পেলাই চৰকাৰৰ বিভিন্ন কাম কাজক তেওঁলোকে বিৰোধিতা কৰি আহিছে কিন্তু এই ক্ষেত্ৰত বিৰোধী একো কৰিব পৰা নাই কিয় এজন ব্যক্তিয়ে নিজৰ সময় নিজৰ পইচা খৰচ কৰি পেলাই বিভিন্ন তথ্য উদঙাই দিবলৈ সক্ষম হৈছে কিন্তু তাৰ সত্ত্বেও বিৰোধীয়ে এই ক্ষেত্ৰত কিয় একো কৰিব পৰা নাই বিৰোধীয়ে এই ক্ষেত্ৰত কিয় এটা ষ্ট্ৰং পজিশ্যন এটা ল'ব পৰা নাই এইটো একদম দুৰ্ভাগ্যজনক হয়নে নহয় আপোনালোকে নিজে চিন্তা কৰক ইমানবোৰ কেলেংকাৰী ইমানবোৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো ইমানবোৰ অভিযোগ ফাদিল হোৱাৰ পাছতো বিৰোধীয়ে শক্তিশালী স্থিতি ল'ব নোৱাৰো বিৰোধীয়ে জনমত গঠন কৰিব নোৱাৰো বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰো খুবেই দুৰ্ভাগ্যজনক বুলি আমি ভাবোঁ তাৰ উপৰি প্ৰধান বিৰোধী দল কংগ্ৰেছৰ একো কৰণীয় নাই বুলি ভাবে নেকি তেওঁলোকে বাৰু এটা ৰাষ্ট্ৰীয় দলৰ কথা বাদেই দিলোঁ বৰ্তমান অসমত আঞ্চলিকতাবাদী দলৰ বহুত বেছি প্ৰাসংগিকতা আহি পৰিছে আঞ্চলিকতাবাদী দলবোৰৰ একো কৰণীয় নাই বুলি তেওঁলোকে ভাবেনে নে তেওঁলোকৰ একো দায়বদ্ধই নহয় এইবিলাকৰ প্ৰতি বাকী যি হওক ৰাইজ কথা এটা মনত ৰাখিব বিৰোধী দুৰ্বল মানে জনতাৰ আওমৰণ অৰ্থাৎ আমাৰ আওমৰণ তাতে ৰজা হিমন্তৰ শাসন ধন্যবাদ